নমস্কাৰ এছএমইছ হেল্থ টক্সত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি হেল্থ টক্সত আলোচনা কৰিবলৈ গৈ আছোঁ হাৰ্ট এটেকৰ পৰা আমি কিদৰে বাচিব পাৰোঁ। এটা সমীক্ষাত দেখা গৈছে যে পৃথিৱীত যিমান মানুহৰ মৃত্যু হয় তাৰে 3/1 হাৰ্ট এটেকৰ কাৰণে মৃত্যু হয়। গতিকে মূল বিষয়বস্তুলৈ যোৱাৰ আগতে মই আপোনালোকক থুলমূলকৈ আচলতে হাৰ্ট এটেকটোনো কি এই বিষয়ে আলোচনা কৰিম। চাওক, এজন প্ৰাপ্তবয়স্ক মানুহৰ যি হাৰ্ট বা হৃদযন্ত্ৰ, সেই হৃদযন্ত্ৰ প্ৰতি মিনিটত 72 বাৰ বা 72 টাইমছ স্পন্দন হয়। আৰু এই স্পন্দনৰ সময়ত আমাৰ হাৰ্টত এটা পাম্পৰ সৃষ্টি হয়, যি পাম্পৰ জৰিয়তে আমাৰ হৃদযন্ত্ৰ বা হাৰ্টৰ পৰা তেজ বা ব্লাড আমাৰ দেহৰ বিভিন্ন অংশত বিয়পি পৰে। আৰু এই যি আমাৰ হাৰ্টৰ পৰা বা হৃদযন্ত্ৰৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ বিয়পি পৰে, এই প্ৰক্ৰিয়াটোত সহায় কৰে দুটা ৰক্তবাহী নলী, যাৰ নাম হ'ল কৰ'নাৰী আৰ্টাৰী। এই কৰ'নাৰী আৰ্টাৰীত যেতিয়া অধিক পৰিমাণে কলেষ্টৰেল বা প্লাক জমা হয়, তেতিয়া যি তেজ পৰিবহণৰ যি স্বাভাৱিক প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত ব্যাঘাত জন্মে আৰু আমাৰ হৃদযন্ত্ৰত তেজৰ পৰিমাণ কমি যায়। আৰু এই কমি যোৱাৰ ফলত যি ৰক্তবাহী নলী বা কৰ'নাৰী আৰ্টাৰী, এই কৰ'নাৰী আৰ্টাৰীত তেজ গোট মাৰে বা ক্লটিং হয়। আৰু এই ক্লটিং হোৱাৰ ফলত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ হাৰ্ট এটেক হয়। ইয়াকে হাৰ্ট এটেক বুলি কোৱা হয়। গতিকে সমীক্ষাত দেখা গৈছে যে 40 বছৰ বয়স হোৱাৰ লগে লগে এই যি হাৰ্ট এটেকৰ যি প্ৰৱণতা, সেই প্ৰৱণতা বৃদ্ধি পায়। লগতে সমীক্ষাত এইটোও দেখা গৈছে যে 18 বছৰ বয়সতো আজিকালি বহু মানুহৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ বা হাৰ্ট এটেক হৈ মৃত্যুবৰণ কৰে। এতিয়া আহিছোঁ যে কোনবোৰ মানুহৰ হাৰ্ট এটেকৰ যি সম্ভাৱনা, সেই সম্ভাৱনা বেছি বা প্ৰৱণতা বেছি থাকে। হাৰ্ট এটেকৰ যি প্ৰৱণতা, সেই প্ৰৱণতা আটাইতকৈ বেছি যিসকলৰ থাকে সেইসকল হৈছে ডায়েবেটিছ বা মধুমেহ ৰোগত আক্ৰান্ত মানুহ, তাৰ লগতে উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ থকা মানুহৰ হাৰ্ট এটেকৰ যি প্ৰৱণতা, সেই প্ৰৱণতা বহুত বেছি থাকে। যদি আপোনাৰ বংশত কোনোবা এজনৰ যদি হাৰ্ট এটেক ইয়াৰ আগতে হৈ গৈছে, তেনেকুৱা ক্ষেত্ৰত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা পিছৰ প্ৰজন্মৰ হোৱাটো হ'ব পাৰে। লগতে যদি আপোনাৰ তেজত লিপিডৰ পৰিমাণ বেছি থাকে, যাক হাইপাৰ লিপিডিমিয়া বুলি কোৱা হয়, তেনে ক্ষেত্ৰতো বহু সময়ত হাৰ্ট এটেকৰ সম্ভাৱনা থাকে। লগতে যিসকলে খুব বেছি ধূম্ৰপান বা মদ্যপান কৰে, সেইসকলৰ ক্ষেত্ৰত হাৰ্ট এটেকৰ সম্ভাৱনা বেছি থাকে। আৰু অতিৰিক্ত যি দুশ্চিন্তা যিসকলৰ থাকে, খুব বেছি যিসকলে চিন্তা কৰে, তেনেকুৱা লোকৰ ক্ষেত্ৰতো হাৰ্ট এটেকৰ সম্ভাৱনা থাকে। গতিকে এতিয়া আহিছোঁ যে আমি হাৰ্ট এটেকৰ পৰা আচলতে বাচিব পাৰোঁ কেনেকৈ। আমি হাৰ্ট এটেকৰ পৰা বাচিবলৈ হ'লে প্ৰথমতে যি কৰিব লাগিব সেইটো হৈছে যে আমি মধুমেহ বা ডায়েবেটিছৰ পৰা আমি মুক্ত থাকিব লাগিব, অৰ্থাৎ ডায়েবেটিছক নিয়ন্ত্ৰণ কৰিব লাগিব। লগতে যি আমাৰ BP, হাই ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত ৰাখিব লাগিব। আৰু আমি অধিক শৰ্কৰাযুক্ত বা চেনিযুক্ত খাদ্যৰ পৰা সদায় নিজকে বিৰত ৰাখিব লাগিব। আৰু লগতে নিমখজাতীয় খাদ্য আমাৰ খাদ্যত কমাব লাগিব। আৰু শেষত কলেষ্ট্ৰলযুক্ত খাদ্য, যিবোৰে কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি কৰে, সেইবোৰৰ পৰা আমি সদায় আঁতৰত থাকিব লাগিব। আৰু নিয়মিতভাৱে এক্সাৰচাইজ বা ব্যায়ামৰ জৰিয়তে এই হাৰ্ট এটেকৰ পৰা আমি বহু পৰিমাণে মুক্তি লাভ কৰিব পাৰোঁ। এটা সমীক্ষাত দেখা গৈছে যে মানুহ প্ৰতিদিন যিসকলে আধা ঘণ্টাতকৈও বেছি বা আধা ঘণ্টা সময় এক্সাৰচাইজ বা ব্যায়াম কৰে, শাৰীৰিক ব্যায়াম কৰে, সেইসকলৰ মানুহৰ ক্ষেত্ৰত যি হাৰ্ট এটেকৰ যি প্ৰৱণতা, সেই প্ৰৱণতা 50%লৈকে কমি আহে। গতিকে বন্ধুসকল, এই ভিডিঅ' যোগে মই আপোনালোকক হাৰ্ট এটেকৰ পৰা আমি কিদৰে বাচিব পাৰোঁ সেই সম্পৰ্কে আলোচনা কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে যথেষ্ট উপকৃত হ'ব। যদিহে ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু লাইক কৰাৰ লগতে এই ছাবস্ক্ৰাইব বাটনটো টিপি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনিতে আজিলৈ সামৰিছোঁ। ধন্যবাদ।